Hey guys, welcome back to my YouTube channel. আৰু আজি হৈছে ভোগালী বিহু। পোন প্ৰথমে মই আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এতিয়া 7টা বাজিছে আৰু আমাৰ ভাইটিহঁতে মেজি জ্বলালে। মোৰ মানে উঠা দেৰি হৈ গ'ল। কালি 2:30 বাজিল আৰু শুওঁতে সেইকাৰণে আজি উঠা দেৰি হৈ গ'ল। এতিয়া মেজিলৈকে যাওঁ, তালৈকে মায়ে চিঞৰি আছে, তেন্তে গৈ আপোনালোকক তাক দেখুৱাই আছোঁ কি কিনো হৈছে। মেজি জ্বলাই আধা শেষেই হ'ল। মই আহোঁ মানে এইপিনে পেহী, ভাইটি, জেঠু, মায়ে এতিয়া চাহ লৈ আহিছে আমাৰ সকলোকে। এয়া চাহ। ভোগালী বিহু শুভেচ্ছা চবকে দি দিয়ক। শুভেচ্ছা সকলোকে দিলোঁ। আৰু কিবা এটা কৈ দিয়ক আকৌ, সকলোৰে যাতে আশা পূৰণ হওক, সকলোৰে মানে মংগল হওক। অঁ পেহী, ভোগালী বিহুৰ শুভেচ্ছা সকলোকে দিলোঁ। সকলোৰে মনৰ কামনা যাতে পূৰ্ণ হয় তাৰে কামনা কৰিলোঁ। সকলোৰে অসুয়া অপ্ৰীতিবিলাক নাশক। অঁ মা কিবা এটা কৈ দিয়া আকৌ। ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। অঁ আৰু অগ্নি দেৱতাই ভোগালী বিহুৰে মেজিৰ অগ্নি দেৱতাই সকলোকে দুখ দুৰ্গতি যদি কাৰোবাৰ কিবা আছে অপায় অমংগল সকলোকে দূৰতে বিদূৰ কৰক। অঁ ৰাঘৱে চুকাফা যায়, কেইটামানে নাযায়, কেইটামানে যায়। পানী বিল দেখুৱাই নেকি মোক? এতিয়া এইবছৰ বাদ দিয়া আৰু পিছৰ বছৰ হ'ব যোৱা। কি হয় তোমালোকৰ ভাগ্য। আমি সকলোৱে জলপান খাই আছোঁ আৰু কিবা খাই হ'লেই খাই হ'ল নি? খাই হৈ গ'লো। কিবা খাই আছে। হাই গাইজ, এতিয়া আমি জলপান খাই মেলি সকলোৱে মিলি আৰু এতিয়া স্বৰ্গদেউ চুকাফা ৰাজধানী চৰাইদেউলৈ যাওঁ বুলি ভাবিছোঁ। আমাৰ ওচৰতে মানে আমি গৈয়ে থাকোঁ, হ'লেও আজি জেঠুহঁতক লৈ যাওঁ আৰু তাত কি কিনো হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। মই ওলাই মেলি ল'লোঁ আৰু তাৰপিছত মাহঁত এতিয়া ওলাই আছে, পাপা নাযায়, জেঠু ওলাই হৈ গ'ল। এতিয়া গৈ লওঁ আৰু তাতে। জেঠু কি ওলাই মেলি ৰেডি? অঁ পাপা নোজানো মই নাযাওঁ। ইয়াৰ পৰা ওলাই আছে, ওলাই ৰেডি। মেক্স তোমাক নিনো তোমাক। আমি চৰাইদেউ মৈদাম আহি পাই গ'লোহি। এতিয়া ইয়াত মানে দুফালে যাব পাৰি, এফালে হৈছে ষ্টেটৰ, এফালে হৈছে চেণ্ট্ৰেলৰ। এতিয়া আমি কোনফালে যাওঁ? চেণ্ট্ৰেললৈকে যাওঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আছোঁ। এই চেণ্ট্ৰেলত এইপিনে আছে। নাজানো তহঁতি অঁ তেতিয়া এইপিনে যাব লাগিব। তাকে এতিয়া টিকেট কাটি লওঁ সকলো লগ লাগি ন, তাৰপিছত যিফালে যাওঁ দেখাব মানে চেষ্টা কৰিম। এইটো চাইডে চেণ্ট্ৰেল, এইপিনে টিকেট কৰি দিবি। অঁ সেইডোখৰত লিখাই আছে বাৰু টিকেট ঘৰত 25 টকা ইয়াৰ দাম। আৰু এইটো চাইডে হৈছে ষ্টেটৰ চাইডে হৈছে 5 টকা, আৰু ইয়াৰ চেণ্ট্ৰেলৰ ফালে হৈছে 25 টকা। বহুত দাম। আমি চেণ্ট্ৰেলৰ টিকেটকে কৰি ল'লোঁ আৰু এই চেণ্ট্ৰেল যাবি নেকি? চেণ্ট্ৰেললৈ যাওঁ, চেণ্ট্ৰেললৈ যাওঁ। এয়া লওঁ টিকেট। QR কোডো আছে। আমি এতিয়া সোমাই গ'লোঁ আৰু চেণ্ট্ৰেল চাইডত। পেহী চেণ্ট্ৰেলে ল'লা আৰু ন চুজ কৰি? চেণ্ট্ৰেলে ল'লোঁ, আমি চেণ্ট্ৰেলৰ মানুহ যে। অঁ শিৱসাগৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ, চৰাইদেউ জিৰণি চৰা। ইয়াত লিখাই আছে মৈদামত নুঠিবলৈ। এপিনে যাব পাৰি। এয়া পেহী আহি আছে পূৰা, আহি থাকা। কেনেকুৱা লাগিছে আহি? আজি এইটো চাইডে আজি ফাৰ্ষ্ট আহিছোঁ ন, ওচৰত হ'লেও সিটো চাইডে আহি থকা হয়। পূৰা গৈ আছোঁ আৰু আমি। কি মানুহ কেনেকুৱা লাগিছে আকৌ? জেঠুৱে বহি দিব যে লাগিছে মই এতিয়া। কেনেকুৱা লাগিছে? খুব সুন্দৰ বিহুৰ দিনাখন এটা একদম উখল মাখল পৰিৱেশ। আৰু আমাৰ কীৰ্তিচিহ্ন চাবলৈ আহিছোঁ আমি চৰাইদেউ। য়েছ, প্ৰাউড টু বি আছামিজ, অসমীয়া। য়েছ জয় অসম। য়েছ জয়া অসম। নতুনকৈ বনাই আছে। এইটো কি গুহা নে কি? আচ্ছা, কি আছে?
অনুমান কৰিছোঁ ইয়াত ডেড বডিটো চাগে থৈছিলে প্ৰথমে পূৰা ফটো পজ দিয়াত ব্যস্ত মানে কেমেৰামেন আৰু সেইকেইটা আহি আছে ঘূৰিছ ন এতিয়া আমি মৈদাম ঘূৰি মেলি হৈ গ'ল আৰু এতিয়া আমি যাবলৈ লৈছোঁ এতিয়া আমি ওলাই দিম চাগে ন ভাল লাগিলে নাই চেণ্ট্ৰেল পাৰ্কটোত আহি বহুত ভাল পেহী ভাল লাগিলে বহুত ভাল লাগিলে অঁ ইহঁতক সুধি লৈছোঁ ঐ হেৰি হ'ল আমি সদায় ষ্টেট পাৰ্টটো ওলাই আহোঁ আজি চেণ্ট্ৰেল পাৰ্টটোত আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে অঁ সেইটোৱে অতি ভাল লাগিছে কিন্তু মই ওলাইছোঁ নাই সেইটোহে ক'ব নোৱাৰোঁ আপুনি ওলাই থাকে আপুনি মেইন মানুহ আমি দৌৰি যাম সেইখিনিলৈ আকৌ নামি আহিম হা কোন কাক ইয়াত আছে নি চেম টু চেম একেই মাকে নি গ'ল মাকে নি গ'ল হেৰাল ভাগৰ লাগিছে নি ভাগৰ লগা নাই তথাপিতো অলপ চলপ লাগিছে আৰু ইটো চাৰি নাই চাব সিটো চাবা নি চাব চাগে সম্ভৱ চবকে সুধিব লাগিব অঁ সিটো ষ্টেটটো চাবা নি ভাল লাগিব হা ষ্টেটৰটো চাবা নি কিমান লাগিব 7টা মানুহ 35 টকা নাই সেইটোও বহুত আছে আকৌ আমনি লাগিলে নেকি ফটো নাই মা আমনি লাগিলে নেকি ৰাঘৱ কেনে গ'ল নাৰ্চাৰী এখন আছে বৰ ধুনীয়া ধুনীয়া ফুল আছেও ইয়াত এইটো ডালিয়া চাগে অঁ এইটো ডালিয়া চাগে জেঠুৱে কিতাপ কিনিছে আৰু মই ঠাণ্ডা দিনত দেখিছে নহয় কুলফি খাই আছোঁ মোৰ গামোচাবিলাক বহুত ধুনীয়া ধুনীয়া আছে আকৌ দেই মাফলাৰ মানে চাবি ৰিং টুপিবিলাক আছে চশমা এইটো ভাল লাগিছে ন ঘৰটো এতিয়া তাৰপৰা ওলাই দিলোঁ এতিয়া আমাৰ মাহীহঁতৰ ঘৰলৈকে যাওঁ আৰু বিহু বুলি মাহীহঁতৰ ঘৰ পাই গ'লোহি এতিয়া চাহ খাব দিছে আৰু ঠাণ্ডা সোমোৱা প্ৰব্লেম এটা আছে এতিয়া আমি চবেই চাহ তাহ খালোঁ এতিয়া মাহীহঁতৰ এয়া চোতালতে আমি পূৰা বিহু কৰিম আৰু হয় নাই মাহী কিবা এটা কোৱা হয় দেই এতিয়া মাঘৰ বিহুটো নাপাতিলে নহ'ব ন হয় নাই মাঘৰ বিহু আছে ভোগালী সকলোৰে শুভেচ্ছা থাকিলে আৰু মাঘৰ বিহু অঁ এয়া ভণ্টি আহা কৈ দিয়া মাঘৰ বিহু বেচা থাকিল অঁ এতিয়া আমি পূৰা নাচিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আৰু আমি এতিয়া নাচি মেলি হৈ গ'ল এতিয়া ওলাই দিওঁ আৰু আকৌ মানে দেৰি হৈ যাব যে এতিয়া 3টা বাজিয়ে গ'ল মহা আপুনি কিবা এটা কৈ দিয়ক আকৌ শুভেচ্ছা জনাই দিয়ক আকৌ আমি আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা থলোঁ কোনে কৈছে পাপা টকা আছে নহয় দীপশিকা লৈ আছিলে টকা মানে নহয় সেইটো টকা নহ'লে এইটো টকা চলাই দিম আৰু অঁ টকা আছে আমাৰ ওচৰত টকা হ'লে বিহু ন এয়া